চাৰিদুৱাৰ থানাত মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে দুৰ্ঘটনাত নিহত লোকৰ নিকট আত্মীয়ক আমন্ত্ৰণ কৰি আনি ফ্ৰম সৌন্য প্ৰদান। আজি চাৰিদুৱাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আলিমুদ্দিন আহমেদে থানাৰ এলেকাৰ অন্তৰ্গত চাৰিদুৱাৰ লোকৰা অঞ্চলৰ 3জনকৈ লোকৰ যোৱা এমাহৰ ভিতৰত পথ দুৰ্ঘটনাত মৃত্যু হোৱাৰ পাছত আজি পোন প্ৰথমবাৰৰ বাবে তেওঁলোকৰ আত্মীয়ক থানালৈ আমন্ত্ৰণ কৰি আনি চাহ জলপান খুৱাই ফ্ৰম সৌন্য প্ৰদান কৰা দেখা যায়। উল্লেখ্য যে ইতিপূৰ্বে দুৰ্ঘটনাত নিহত লোকৰ পৰিয়ালে অতিকে প্ৰয়োজনীয় উক্ত ফ্ৰমখনৰ বাবে বাৰম্বাৰ আৰক্ষী থানালৈ তাৎবাতি কাঢ়িবলগীয়াত পৰিছিল। কিন্তু মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে থানাসমূহত দুৰ্ঘটনা সংঘটিত হোৱা কেইদিনমান পাছতেই কোনো অসুবিধা নোহোৱাকৈ এনেদৰেই দুৰ্ঘটনাত পতিত আত্মীয়ক প্ৰদান কৰা হৈছে ফ্ৰম সৌন্য। এগৰাকী মানে এজন মানুহ যোৱা 6 তাৰিখে ঢুকাইছিলে আৰু এজন আমাৰ থানা এৰিয়াৰে যোৱা 12 দিন আগতে ঢুকাইছিলে। তেওঁলোকক আমি মানে মাননীয় অসমৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মতে যে আগতে এটা আছিলে যে থানাত বাৰে বাৰে আহি থাকিব লাগে পুলিচ ৰিপৰ্টৰ কাৰণে, আমি মানে তেওঁলোকক মাতি আনি তেওঁৰ নিৰ্দেশ মতে কোনো বাদ কৰি নোহোৱাকৈ আমি নিজে মাতি আনি তেওঁৰ কমপ্লিট ৰিপৰ্টটো আজি দি দিলোঁ, লগতে চাহ পানী খুৱাই আমি ভাবোঁ তেওঁলোক সন্তুষ্ট। আমি মানে মাননীয় মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মতে এইটো কাম। জামুগুৰি হাটৰ পৰা স্তন্দন শৰ্মা ৰিপৰ্ট, নৰ্থ ইষ্ট ডেইলী।